আহিছে পোষণ অভিযান আহিছে মাতৃ বন্দনা যোজনা আহিছে মাতৃবাণী মাতৃ বন্দনা যোজনা আহিছে এই দুটা স্কিমেই নতুন হয় আৰু ষ্টেট ফাণ্ডৰ পৰা মই মানে ল'ৰা ছোৱালীবিলাকক ইউনিফৰ্ম দিব বিচাৰিছোঁ তাৰ লগত জোতা মোজা সব থাকিব এনেকুৱা ধৰণৰ দিবলৈ গৈ আছোঁ নিউট্ৰিশ্যনৰ কাৰণে মানে পোষণ অভিযানৰ যোগেদি যিসকল মহিলা প্ৰসূতি মহিলা তেওঁলোকক মানে ভাল খাদ্য দিব লাগে আৰু ল'ৰা ছোৱালীবিলাকে 1000 দিন আৰম্ভণিৰ পৰা মানে গৰ্ভত স্থান পোৱাৰ পৰা আৰম্ভ কৰি 1000 দিনটো মানে কেয়াৰ ল'ব লাগে তাৰ কাৰণে মানে মাতৃসকলক সুবিধা কৰি দিয়া হয় এনেকুৱা ধৰণৰ স্কিম নতুন স্কিম হয় এইটো আৰু যিসমূহৰ অংগনবাড়ী কেন্দ্ৰ আছে বহুত জৰাজীৰ্ণ বৰষুণ বতৰ হ'লে তাৰ কাৰণে ৰিপেয়াৰৰ কাৰণে পইচা আছে সেই পইচাটোৰ প্ৰপ'জাল তেওঁলোকে পঠিয়াব লাগে পঠিয়ালে আমি বনাই দিম এইটো সোনকালে মই বিচাৰিছোঁ সোনকালে কিন্তু এইটো প্ৰচেছ বিভাগীয়ভাৱে প্ৰচেছটো সোনকালে হৈ উঠা নাই এইটো হ'ব বাইদেউ BTC নিৰ্বাচনলৈ বেছি দিন নাই বাকী নাই বেছি দিন বৰ্তমান ৰণকৌশল কেনেকুৱা চলি আছে ৰণকৌশলটো আমাৰ তেনেকৈ আৰম্ভ হোৱা নাই যেতিয়া ডিক্লেয়াৰ দিব তাৰপিছতে আমাৰ আৰম্ভ হয় মানে হীৰাহৰণে BPF অমুক নাই তেওঁতো কৈ থাকে তেওঁ প্ৰতিটো কথাত আমি জবাব দিব লাগে সেইটো মই নাভাবোঁ বাইদেউ BTCত কাৰ প্ৰভাৱ নপৰে কিন্তু BTCটো আন্দোলন চলি আছে এই ক্ষেত্ৰত কি ক'ব আপুনি যোনে জাতীয় চেণ্টিমেণ্ট লৈ পেলাই আন্দোলন কৰিছে তাত আমাৰ ক'বলগীয়া কথা নাই জাতিৰ প্ৰতি যদি ভাবুকি আহে আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ চৰকাৰে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে ইয়াৰ দ্বাৰা কোনো মানে কিবা ক্ষতিকাৰক নহয় এইটো ক্ষতিকাৰক নহয় বুলি আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই ৰাইজক বুজাবলৈ গৈ আছে তো আমিতো সিমানখিনি নাই চোৱা গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া জানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেওঁলোকে আলোচনা বিলোচনা কৰিছে গতিকে বিতং তথ্য তেওঁলোকৰ হাতত আছে আৰু তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে ইয়াৰ দ্বাৰা আমাৰ কোনো ক্ষতি নহয় বাইদেউ ইতিমধ্যে নিৰীহ 5জন শ্বহীদ হ'ল এই ক্ষেত্ৰত দায়ী কোন বুলি ভাবে আপুনি এইটো মই এইটো বিচাৰ কৰিবলৈ যোৱা নাই সেই গতিকে মোৰ ফালৰ পৰা কোৱাটো অলপ অসুবিধা হ'ব এফালে কাৰ আন্দোলন খালি মই শোক প্ৰকাশ কৰিছোঁ 5টা পৰিয়াললৈ শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা আগবঢ়াইছোঁ মই শোক প্ৰকাশ কৰিছোঁ বাইদেউ এফালে কাৰ প্ৰতিবাদ আনফালে অসমীয়া ভাষা সহযোগী কৰাৰ প্ৰতিবাদ কি ক'ব আচলতে অসমীয়া ভাষাটো সহযোগী ভাষা নহয় ৰাজ্যিক ভাষা সহযোগী ভাষা নহয় কিন্তু ইংলিছ মিডিয়ামত কম্পালচাৰিলি অসমীয়া লেংগুৱেজটো ল'ব লাগে সেইটোহে ইণ্ট্ৰডিউচ কৰা হৈছে হীৰাহৰণে এটা কথা কৈছে বিজেপি চৰকাৰখনে অসমীয়া ভাষাটো নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব অসমীয়া ভাষাটো নিষেধ কৰাটো চৰকাৰীভাৱে নকৰে আমি ৰাইজেহে নিজে মানে ধ্বংস কৰিবৰ কাৰণে প্ৰক্ৰিয়াটো লয় কাৰণ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো কমি গৈছে স্কুল যিমান আছে স্কুলবিলাকত এতিয়া মানে ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো কমি আহিছে তাৰমানে ইয়াৰ পৰা আমি কি বুজোঁ যে আমাৰ গাৰ্জিয়ানবিলাকে বেছিভাগ ইংলিছ মিডিয়ামত পঢ়াবৰ কাৰণে বেছি মানে সদিচ্ছা থকাটোকে আমি দেখা পাওঁ ইয়াৰ যোগেদি ভাষাটো মানে লাহে লাহে ক্ৰমান্বয়ে সেইটো লাহে মানে দুৰ্বল হৈ গৈ আছে সেইটো হয় অঞ্চলটো পিছপৰা ইয়াত কাৰ লগত থাকিলে মানে আমাৰ প্ৰতিনিধি কাৰ লগত থাকিলে কাৰ সহযোগত মানে অঞ্চলটো উন্নতিৰ আগবাঢ়ি যায় সেইটো আপোনালোকেও জানে গতিকে ৰাইজক আপোনালোকে অলপ কনভিন্স কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে সহায় কৰিব লাগে বাইদেউ BTC দল কিমান শতাংশ উন্নয়ন হ'ব বুলি ভাবে BTC বৰ্তমান এই 15 বছৰ কাৰ আপোনালোকে ৰাজত্ব কৰিলে আগত কি আছিলে শূন্য আছিলে এতিয়া যথেষ্ট আগবাঢ়িছে এই কম সময়ৰ ভিতৰত আমাৰ ৰাস্তা ঘাট হৈছে আগত ৰাস্তা নাছিলে ভৱানীপুৰৰ পৰা ইয়ালৈ আহিবলৈ কিমান কষ্ট আছিলে আজি কিমান সুন্দৰকৈ সোনকালে কিমান ধুনীয়াকৈ আমি আহিছোঁ মই আগত MLA মই কি কৈছিলোঁ নৰক বুলি কৈছিলোঁ কিন্তু এতিয়া সেই নৰকটো স্বৰ্গপুৰী হৈছে ইমান ধুনীয়াকৈ
মানে পাঠাচাৰ কুচি হৈও ধুনীয়াকৈ আহিব পাৰে পাঠশালা হৈও সোমাব পাৰে ভৱানীপুৰ হৈ সোমাব পাৰে ইমান সুন্দৰ ৰাস্তা হৈছে কমিউনিকেশ্যনটো এটা আপোনালোকৰ চৰকাৰে কৰিছে আৰু হয় আমি কৰিছোঁ আমি কৰিছোঁ নতুন পৰিকল্পনা কিবা আছে নেকি আপোনালোকৰ শালবাৰীত সেইটো মই ক'ব নোৱাৰোঁ BTC-য়ে ক'ব BTC-য়ে ক'ব